প্ৰচাৰ কৰিব। এয়া হ'ল পথৰুঘাটৰ কৃষক শ্বহীদ ভৱন। কেৰালা নমস্কাৰ, মই দীপশিখাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায়? যদি ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজি এতিয়া মই কলেজত যাব ওলাইছোঁ। কলেজত ক্লাছ হৈ আছে 2-এটা আৰু লগতে আজি কলেজত ডেন্স কম্পিটিশ্যন আছে আৰু সেইকাৰণে তাত যাব ওলাই এতিয়া ৰেডি হ'লোঁ আৰু এতিয়া যাম গৈ। এতিয়া আহি কলেজ পালোঁ আৰু কলেজ পাই গাড়ীখন থলোঁ আৰু এতিয়া ভিতৰত যাই লওঁ। এয়া হ'ল আমাৰ কলেজৰ সন্মুখৰ পৰিৱেশ। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেওঁ অতি কম সময়তে অতি সাৰুৱা বক্তব্যৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ধুনীয়াকৈ বক্তব্য ৰাখিলে। ইয়াৰ পিছতে আজি অনুষ্ঠানটিৰ উদ্বোধনী
দেখুন না সোনিও নতুন নতুন লাগিছে নাচন খাজতে লাগি ককালে মারিছে রাসুলা পিঠিলে গাড়িয়া মেডালে সাই থাকু লাগিছে সাই থাকু লাগিছে আজি কলেজৰ পৰা আহি বিয়া এখন আছিল, তোৰণি বিয়া। মাৰ লগত বিয়া খাই আহিলোঁ যাই, আৰু এতিয়া দেউতাৰ লগত বজাৰ কৰিব যাম। বৰিচৌকা আৰু পাথৰিঘাটত ATM-তো যাব লগা আছে। তাৰ পৰা বজাৰ কৰি ঘৰত আহিম আৰু। হেলমেটটো পিন্ধি লৈছোঁ, আজিকালি পুলিচে একদম পইচা। আৰু অকল বাইক বা স্কুটি চলোৱাটোৱে নহয়, উঠাটোৰো হেলমেট লাগে। মই নচলাওঁ, দেউতাই চলাব হ'লেও মই পিন্ধি লৈছোঁ আৰু। থানা এখন আছে, থানাৰ সন্মুখত পুলিচে ধৰি দিব পাৰে। পিন্ধি যাবিনে? আমাৰ এইফালে বতৰটো অলপ বেয়া। আমি ঘৰত থাকোঁতে দুই এটোপ বৰষুণ পেলাইছিলে, এতিয়া দিয়া নাই, হ'লেও বতৰটো বেয়া। এতিয়া আমি দেউতা আৰু মই আহি আছোঁ। ফাৰ্ষ্ট ATM-ত যাম, তাৰ পৰা পইচাটো ওলাই বজাৰ কৰিম আৰু। সন্ধিয়ালৈ দিব কিজানি। এইখন আমাৰ পচকীয়া বুঢ়ীগোসানী থান, আৰু ইয়াতে কেইদিনমান আগতে গৰখীয়া সভা হৈছিল, আৰু তাৰো এটা ভিডিঅ' বনাইছিলোঁ। আপোনালোকে যদি চোৱা নাই, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে চাব পাৰে। এতিয়া ATM-ৰ মুখত ৰৈ আছোঁ, মানুহ আছে, সেইকাৰণে দেউতাও বাহিৰতে ৰৈ আছে। এইখন আমাৰ থানা, পাথৰিঘাট আৰক্ষী চকী। ATM-ৰ পৰা পইচাটো লৈ আকৌ আহিলোঁ বজাৰ কৰিব। এয়া হ'ল পথৰুঘাটৰ কৃষক শ্বহীদ ভৱন, আৰু এইটো শ্বহীদ বেদী। জানুৱাৰী মাহৰ 28 তাৰিখে ইয়াত কৃষক শ্বহীদ দিৱস পালন কৰা হয়। লাগা মাছ নাই, লাগা মাছ নাই, কয় মাছ লাগে, কেরালা বৰালি কি দাম কিলো? 500 টাকা কাটবি না? 3 পিস হলিয়া হয় আমার তিনটা পরিয়ালের কারণে। ক'ৰ পৰা উঠাইছা এইটো? এই এতিয়া আমি ঘৰত যাওঁ, বজাৰ কৰা হ'ল। মাছ ল'লোঁ আৰু পাচলিও কিবা কিবি ল'লোঁ, বিশেষ লোৱা নাই, অলপ দৰকাৰী সৰু সুৰা দুই এটা বজাৰ কৰিলোঁ। এতিয়া ঘৰ যাই লওঁ। এতিয়া আহি ঘৰ পালোঁ, আৰু ঘৰ পাই ভৰি হাত ধুলোঁ। এতিয়া ধূপ জ্বলাম, তাৰপিছত চাহ খাম। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, আকৌ নতুন ভিডিঅ'ত লগ পাম। বাই বাই।